হেল্ল' এভৰিৱান, কি খবৰ? আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সন্ধিয়া চাহ কাপৰ পৰা লগৰ লৈ লৈছে আছিলে মিঠাই। মাহীয়ে গৈছিলে বজাৰলৈ বুলি বজাৰলৈ যাওঁতে মই পকেট আছিলে যে খাবলৈ কিবা এটা লৈ আনিবি বুলি। সেইবাবে তাই লৈ আনিছিলে মিঠাই আৰু ফুচকা খাই মেলি ল'লোঁ। খাই মেলি মাহীক সুধিছোঁ আৰু ওলাই যাওঁ ব'ল বুলি। তাই ক'লে কি চাকিখিনি জ্বলাই ল'ম, তাৰপিছত যাম ওলাই আহিলোঁ টাউনৰ ফালে অলপ পূজা মানে দেৱালীৰ দিনত যে টাউনৰ ফালে ইমান ভাল লাগে নহয় চাওকচোন। মানে চাৰিওফালে লাইট হৈ আছে। বেছি সময় নাথাকি ঘৰলৈ বুলি আহিলোঁ। ঘৰত আহি ফটকা জ্বলালোঁ আৰু এইবাৰ জানানে বেটীহঁতৰ ফাৰ্ষ্ট দিৱালী। সেইবাবে মই ভাবিছিলোঁ কি তাই অলপ ভয় খাব বুলি ফটকা আৱাজ শুনি মেলি, কিন্তু তাই ইমান এটা ভয় নাই খোৱা। ভালে পাইছে চাৰিওফালে লাইট দেখিছে যে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে মই দিৱালী শুভেচ্ছা জনাইছোঁ। আৰু মানে আপোনালোকনো দিৱালী কেনেদৰে গ'ল জনাবলৈ নাপাহৰিব দিয়া। আমাৰ বাৰু ভালদৰে গ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু মোৰ সকলো ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।